হাই নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চুনু টেকনিকেল বক্সলৈ আশা কৰা যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দুৰ্গা পূজা বুলি বিশেষ একো কাপোৰ লোৱা নাই তো এটা মোবাইল ফোনকে লৈছোঁ স্পেচিয়েলি ভিডিঅ' বনোৱাৰ কাৰণে আৰু এটা মোক মোবাইল ফোন বহুত জৰুৰী হৈ আছিলে তো তাৰ কাৰণে মোবাইল এটা অৰ্ডাৰ কৰিছিলোঁ আজি আহিছে ফ্লিপকাৰ্টত ল'ৰাজনে দি থৈ গ'ল তো আপোনালোকক মই আনবক্সিং কৰাই দেখাই দি আছোঁ মোবাইলটো কি হয় কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব ভিডিঅ' কোৱালিটি কেনেকুৱা হয় কেমেৰা কেনেকুৱা হয় আপোনালোকক সকলোবোৰ দেখাই আছোঁ তো বলক আনবক্সিং কৰি দেখাই দি আছোঁ এই মোবাইলটো যিটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক আনবক্সিং কৰি দেখাই দি আছোঁ আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকিব আনবক্সিং কৰাৰ কাৰণে মোৰ এই বিখ্যাত ছুৰীখনেৰে কাটি পেলাই আপোনালোকক দেখাই আছোঁ তো শেষলৈকে চাই থাকিব য়াছ এইটোৱে হ'ল সেই মোবাইলটো মোৰ যিটো মই অৰ্ডাৰ কৰিছিলোঁ ৰিয়েলমি X7 5G হয় যিহেতু এতিয়া 5G মোবাইল আহিছে তো মই 5G অৰ্ডাৰ কৰিছোঁ আপোনালোকক মোবাইলটো মই খুলি কিনে দেখাই আহিছোঁ আনবক্সিং কৰি দেখাই আছোঁ কেনেকুৱা হয় মোবাইলটো কেনেকুৱা লাগে আৰু আপোনালোকে কমেণ্ট কৰি জনাব বিশেষকৈ মই ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে এই মোবাইলটো লৈছোঁ ইমান বাজেট নাই তো অকণ কম দামৰে মোবাইলটো লৈছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব মৰম দি যাব এনেকৈ মই কোনো ইউটিউবত টকাৰে বা ইউটিউবৰ পইচাৰে মই মোবাইলটো লোৱা নাই নিজৰ পইচাৰে লৈছোঁ মই এতিয়ালৈকে কোনো ধৰণৰ ইউটিউবৰ পৰা পইচা পোৱা নাই আৰু হোৱাও নাই তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা মোবাইলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব ৰিয়েলমি X7 মোৰ এই বিখ্যাত ছুৰীখনেৰে আনবক্সিং কৰি দেখাম আপোনালোকক আপোনালোকে চাই থাকিব এইবিলাক দৰকাৰ নাই এতিয়া আমাক পেলাই দিব পৰা এইটো এইবিলাক কিছু কিবা বস্তু মোবাইলত এইবিলাকৰ দৰকাৰ নাই মেইন মালটো হ'ল এইটো য়াছ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ফোনটো মোৰ ৰিয়েলমি X7 ফোনটো এইটো হয় এইটো ইয়াত ৰাখি দিছোঁ আৰু কি আছে দেখাই আছোঁ আৰু মোবাইলটোৰ কেনেকুৱা কি ফেচিলিটি আছে সেইটো আপোনালোকক জনাই দি দিম কেনেকুৱা কি হয় এইটো কাভাৰ হয় এইটো হ'ল চাৰ্জাৰ লগতে এইটো ডাটা কেবল আৰু ভিতৰত কি আছে এইটো দিছোঁ টাইপ চি মানে হেডফোনৰ কাৰণে হয় এইটো এইখিনি আছিলে মোবাইলটো দেখাই আছোঁ আপোনালোকক এইটোৱে হয় সেই ফোনটো ৰিয়েলমি X7 স্পেচিয়েলি মানে ভিডিঅ' বনোৱাৰ কাৰণে লৈছোঁ আৰু বহুত জৰুৰী হৈছিল মোৰ এটা ভাল ফোন এটা যিহেতু মই MI Note 4ৰে কামবিলাক কৰি আছিলোঁ আৰু মই যিহেতু বহুত কিবা কিবি কাম কৰোঁ মোবাইলেৰে সকলোখিনিয়ে হয় তো স্পেচিয়েলি ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে আৰু মোৰ নিজৰ কামৰ কাৰণেও এই মোবাইলটো লৈছোঁ তো আপোনালোকে আগৰ যিবিলাক ভিডিঅ' আহি থাকিব সেইবিলাক ভিডিঅ'বিলাক এই মোবাইলটোৰে ভিডিঅ' বনোৱা যাব আপোনালোক ভিডিঅ' কোৱালিটি কেনেকুৱা হয় মই দেখাই দি আছোঁ এইটো হ'ল ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ' মোৰ ৰিয়েলমি X7ৰে বনোৱা কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ভিডিঅ' কোৱালিটি
আশা কৰোঁ ভাল পাব ভিডিঅ'। আপোনালোকক মোৰ আগৰ ফোনটো দেখাই দি আছোঁ। আগৰ ফোনটো হ'ল মোৰ এইটো ৰেডমি নোট 4। গোটেই মানে ভাঙিছে, গোটেই ফাটিছে, ডিছপ্লে ভাঙিছে। এই মোবাইলেৰে মই ভিডিঅ' শ্বুট কৰিছিলোঁ, আগৰ ভিডিঅ'বিলাক এই মোবাইলেৰে সকলোখিনি কাম কৰিছিলোঁ। তো মানে কি হয়, এই মোবাইলটো মানে বহুত বেছি হেং মাৰা হৈ গৈছে। তো তাৰ কাৰণে মোবাইল এটা ল'ব লগা হৈ গৈছে মই। তো তাৰ কাৰণে মই নতুন ফোনটো ল'ব লগা হ'ল, নহ'লে ইমান দৰকাৰী নাছিলে। তো তাৰ কাৰণে মই এই ফোনটো ল'ব লগা হ'ল, ৰিয়েলমি X7। আশা কৰোঁ আপোনালোকে যিটো আগলৈ যিমান ভিডিঅ' আহিব এই মোবাইলটোৰে শ্বুট কৰা ভিডিঅ'বিলাক আহিব। আপোনালোকে নতুন নতুন ভিডিঅ' যিবিলাক দেখিব এই মোবাইলটোৰে ভিডিঅ' কৰা দেখিব। এনেকৈ মৰম ভাল পাই দিব, ছাপোৰ্ট কৰি যাব সদায়। আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। তো আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে আৰু সকলোৱে ভালে কুশলে থকাটোৱে কামনা কৰোঁ। তো আজিলৈ ইমানে। টিল দেন টাটা, বাই বাই, জয় আই অসম।